নমস্কাৰ সকলোকে ৰাতিপুৱাই শুই উঠি বিছনাখন পাৰিবলতে দেখিছেনে মই কাম কৰিলে কাম বহাওঁ আজি ক্লাছ নাযাওঁ দিয়কচোন যিহেতু বিশ্বকৰ্মা পূজা মাও নাই ঘৰত মাৰ ট্ৰেইনিং আছে সেইবাবে মা গুৱাহাটী গৈছে মই আছোঁ আপাহঁতৰ ঘৰত যিহেতু আজিকালি প্ৰায় আপাহঁতৰ ঘৰতে থকা হয় মোৰ আপা নিচাৰ লগত আপাই জলপান দিছে খাবলৈ ৰাতিপুৱা মুখ নোধোৱাকেই মই জলপান মাৰি দিছোঁ গাইজ ব্ৰাছ নকৰাকেও খাই ভালে লাগে দিয়কচোন তাৰপিছত বাচনকেইটা ধুই এয়া দেখিছেনে এইটো বৰ বেয়া স্বভাৱ কিন্তু নিজৰ গাতে মোচা মোৰ জানেনে কেতিয়াবা বাহিৰত খালেও এইটো বস্তু আহি যায় ঘপককে মানে গাত মুচি দিয়া ঘৰ পালোহি আহি ঘৰ যিহেতু ওচৰতে তাৰপিছত গা চা ধুই মেলি মই কাপোৰ কানি ধুলো তাৰপিছত দেউতাহঁতে গাড়ী চাড়ী ধুলে আনকালেতো মায়েই কৰে এইবোৰ চব মইতো একো নাজানোৱে তো এইবাৰ মই কৰিছোঁ চেষ্টা কৰিছোঁ কৰিবলৈ ক'ৰবাত ভুল ভ্ৰান্তি হ'লেও যাতে ক্ষমা কৰি দিয়ে আৰু ভগৱানে দেই সঁচাকে জানেনে মা নাথাকিলেহে ঘৰখনত মানে গম পোৱা যায় যে কিমান কাম কৰে শান্তিয়ে নামে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম 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 চবফালে কেনেকৈ মেনেজ কৰে তথাপিও যে আমি কমপ্লেইন কৰোঁ মা এইটো হোৱা নাই মোক এইটো লাগে সেইটো লাগে বুলি আচলতে সেইবোৰ বস্তু কৰিব নালাগে এতিয়া মই ইয়াত গাইহে আছোঁ আকৌ দেই কিন্তু পিছত দেখিব আকৌ মা অহাৰ পিছত আকৌ মোৰ একে অৱস্থা বাৰু বাকী চব বাদ দিয়ক আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ চবৰে যাতে ভাল হওক চবেই যাতে গাড়ী গুৰা ভালকৈ চলাই ফুৰক আৰু আপোনালোক সকলোৰে যাতে গাড়ী গুৰা ঘৰ বাৰীৰে যাতে ভৰপূৰ হৈ পৰক তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত এতিয়া মই যাওঁ ওচৰত প্ৰসাদ বিলাবলৈ অ'কে টাটা বাই বাই আজিলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত